নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই গাহৰি মাংস, লাই শাক, খৰিচা তিনিটা মিলাই কুকাৰত বইল ৰেচিপি বনাইছিলোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ মই কেনেকৈ বনালোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই 5-6 পিচমান তেল মাংস লৈছোঁ। আপোনালোকে যিমান মাংস খায় সিমান ল'ব পাৰে। মই ভাজিও বনাইছিলোঁ কাৰণে মই বইল কমকৈ বনাইছোঁ, কিয়নো বইলটো চবেই ইমান নাখায় ঘৰত। মই প্ৰথমে সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈ পিঁয়াজ, তাতেই নিমখ, হালধি আৰু এয়া আদা নহৰু পেষ্ট এতিয়া মিহলাই ল'ম এইকেইটা ধুনীয়াকৈ। ইয়াতে পকা বিলাহী এটা আৰু লগতে কেঁচা জলকীয়া কেইটামান, এতিয়া মই কুকাৰত দি দিম এইখিনি। বহুত সোনকালে হৈ যায়, বেছি সময় নালাগে কুকাৰত। মই ইয়াতে লগতে লাই শাকখিনিও দি দিম। লাই শাক আৰু গাহৰি মাংস বহুত ভাল হয় ন খাবলৈ। মই সেইকাৰণে আজি ভাবিলোঁ বইল কৰি বনাই খাই চাওঁ। মই আগতো বইল বনাওঁ, কিন্তু কেৰাহীত বনাওঁ। আজি ভাবিলোঁ কুকাৰত বনাওঁ। লগত মই 1 কাপ গৰম পানী দি দিছোঁ সোনকালে হ'ব বুলি। মই এতিয়া প্ৰথমত খৰিচাখিনি দিয়া নাই। এতিয়া প্ৰথমে মই এইটো 2 চিটিমান মাৰিব দিম। আপোনালোকে নিজৰ কুকাৰ আৰু হেৰিৰ মতে দিব, চবৰ বেলেগ বেলেগ কুকাৰৰ হেৰি হয়। মোৰ 2 চিটিত হৈ গৈছে, এইটো সিজি গৈছে। আপোনালোকৰ কিমান চিটিত হয় নিজে আন্দাজ লগাই ল'ব। এতিয়া মই ইয়াত খৰিচা এচামুচ দি দিম, বেছি দিলেও বেছি টেঙা হ'ব। এইটো দি মই আকৌ এতিয়া 1 চিটি মাৰিব দিম। এতিয়ালৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ এনেই বিশেষ এনেকৈ ভিডিঅ' নাছিলে, এইটো সেইদিনা অকণমানিকৈ এনেই ভিডিঅ' বনাই থোৱা আছিলে বাবে মই এইটোৱে আপলোড কৰিলোঁ। হৈ গৈছে মোৰ। ধুনীয়াকৈ সিজিলে। বেছিকৈও সিজা নাছিলে, মাংসটো জোখতে সিজিলে। মোৰ 3 চিটিমানত হৈ গ'ল। খাবলৈ ভাল হৈছিলে। এবাৰ আপোনালোকে এনেকৈ বনাই খাই চাব পাৰে। চাওক, মোৰ শ্বৰ্ট ভিডিঅ'ৰ কাৰণে মই ইয়াত মোৰ বহুত ভিউজ পাইছিলোঁ। মই 4000 ওপৰত গৈছিলে। আপোনালোকে যদি চোৱা নাই শ্বৰ্ট ভিডিঅ'টো চাই ল'ব। চাওক, মই এনেকৈ সজাইছিলোঁ। তেন্তে আজিলৈ আহোঁ। নমস্কাৰ, বাই বাই।